হাই গাইজ, মই কবিতা শইকীয়া আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। মই বৰ্তমান ঠিকে আছোঁ। আমাৰ ঘৰতো সকলো ভালেই। আজি ভাবিছোঁ ৰাতিপুৱাৰে পৰা এটা ব্লগ আৰম্ভ কৰোঁ আৰু এতিয়া বাজিছে 9:30 আৰু আজিৰ দিনটো কি কৰোঁ, কাৰ লগত থাকোঁ, মই সকলোবিলাক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই আৰু হাজবেণ্ড এফালে ফুৰিবলৈ আহিছোঁ। দেখিছেনে, মুখত মাস্ক মাৰি আহিছোঁ যিহেতু পৰিস্থিতি একেবাৰে বেয়া হয়। আপোনালোকেও বিশেষ প্ৰয়োজন নহ'লে বাহিৰলৈ নাহিব, ঘৰতে থাকক, সকলো কুশলে থাকক। আমি দুয়োজন বিশেষ তাৰমানে নগ'লেও নহয় এনেকুৱা কাৰণেহে ওলাই আহিছোঁ। মানে মোৰ লগৰজনৰ মোৰ হাজবেণ্ডৰ লগৰ হয়, মোৰ হাজবেণ্ডৰ লগৰ এজনৰ ঘৰত নাম পাতিছে। নাম মানে তেওঁৰ ছোৱালীজনী শান্তি হৈছিলে, সেইকাৰণে শান্তি হোৱা মানে বিয়া নেপাতি তেওঁলোকে নাম এষাৰকে পাতি থৈছে আৰু আমাক যিহেতু নিমন্ত্ৰণ কৰিছে, মোৰ হাজবেণ্ডৰ একেবাৰে লগৰ হয়, নগ'লেও নহয়। সেইকাৰণে আমি আহিছোঁ দুয়োজন। বেছি সময় নকৰোঁ, আমি লগালগ ঘূৰিয়ে আহিম। আমি এতিয়া দুয়োজন গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি পাই গ'লোহি লগৰজনৰ ঘৰ। বৰ্তমানলৈকে বাৰু মানুহবিলাক দেখা নাই, যিহেতু একদম থুলমূলকৈ পাতিছোঁ বুলিয়েই কৈছে। ভিতৰলৈ গ'লেহে গম পাম ন। এতিয়া হাতখন ধুই লৈছোঁ যিহেতু পৰিস্থিতি বেয়া হয়। এয়া চাওকচোন, একেবাৰে মানুহ নাই। আচলতে আমি যোৱালৈ নামো ভাগিলে, তাত মানুহেই নাই। চাওকচোন, আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু আমি বহিলোঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। আমি এতিয়া ঘৰলৈ আহি আছোঁ। তাত আৰু ভিডিঅ' কৰা নহ'ল, আমি খালোঁ আৰু লগালগ ঘৰলৈ উভতিলোঁৱেই। এতিয়া আমি ঘৰলৈ আহি আছোঁ। হাই গাইজ, ঘৰ আহি পালোঁহি। অলপ সময় ৰেষ্ট ল'লোঁ আৰু এতিয়া ভাবিছোঁ এটা কেক বনাওঁ আৰু কেনেকৈ বনাম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব। ব'লকচোন তেতিয়াহ'লে। সৌজনী আমাৰ মামা ছোৱালীজনী আহিছে। তাইক মই ফোন কৰি মাতিলোঁ আৰু তাই মই আজি কেক বনাম, আপোনালোকে চাই থাকিব। কেক বনাবৰ কাৰণে মই ছানফ্ৰেছ বিস্কুট লৈছোঁ, চেনি একাপ লৈছোঁ আৰু গাখীৰ লৈছোঁ। মই আমুল তাজা গাখীৰটো লৈছোঁ। এতিয়া বিস্কুটখিনিৰ মাজত থকা ক্ৰীমটো মই এৰুৱাই লৈছোঁ। এই তিনিটা বস্তুৱে আজি মই এটা কেক বনাম। আপোনালোকেও বনাই চাবচোন আৰু যদিহে বনাইছে কোনোবাই জনাবচোন। এয়া আমি দুয়োজনীয়ে ক্ৰীমখিনি এৰুৱাই লৈছোঁ। এতিয়া বিস্কুটখিনি সৰুকৈ ভাঙি লৈ মই মিক্সিত দিম। এয়া ক্ৰীমখিনি এৰুৱাই ল'লোঁ আৰু এতিয়া মিক্সিত মই এইখিনি গুড়ি কৰি ল'ম। বিস্কুটখিনি গুড়ি কৰা হৈ গ'ল আৰু মই চেনিখিনিও তেনেকৈ মিক্সিত দি গুড়ি কৰি ল'লোঁ। আৰু এতিয়া আমি গাখীৰ, চেনি আৰু বিস্কুটখিনি দি এটা পেষ্ট বনাই ল'ম। ফেটি ল'ব লাগিব ধুনীয়াকৈ এইখিনি মিহলি কৰি। আৰু ইয়াতে ইনো দিলে ভাল হয়। মই যিহেতু আজি ইনো নাপালোঁ, সেইকাৰণে মই নিদিলোঁ। এই তিনিটা বস্তুৱেই আজি মই কেক বনাইছোঁ। একেবাৰে সহজ হয়। এয়া মই ফেটি লৈছোঁ ভালদৰে। গাখীৰটো অলপ কম হোৱা দেখি মই আৰু অলপ দি ল'লোঁ। গাখীৰটো অলপ দি লৈছোঁ। এয়া আমাৰ হৈ গৈছে। চাওকচোন, এনেকৈ চামুচখনে দাঙি দিলত তেনেকৈ পৰিব লাগিব, তেতিয়াই আমাৰ হৈ যাব। আৰু এতিয়া এটা টিফিন বাতি লৈছোঁ মই, যিহেতু মোৰ কেক বনোৱা বাতিটো নাই। ইয়াতে অলপ ৰিফাইন সানি লৈছোঁ মই আৰু এইখিনি এতিয়া ইয়াতে দি দিম।
এতিয়া মই এটা কুকাৰ লৈছোঁ। কুকাৰটো মই গেছত ফুল ফ্লেমত অলপ গৰম হ'বলৈ দিছোঁ। তাতে নিমখ দিছোঁ মই, আৰু এখন প্লেট, আচলতে টিফিন বাতিৰ সাফৰ এখন মই লৈছোঁ, আৰু এনেদৰে কুকাৰটোত তাৰমানে নিমখখিনিৰ ওপৰত মই দি লৈছোঁ, আৰু তাৰ ওপৰতে মই টিফিন বাতিটো দি দিছোঁ। আৰু এতিয়া সাফৰখনৰ কুকাৰটোৰ হুইচেলটো খুলি লৈছোঁ, আৰু মই এতিয়া কুকাৰটো গেছত বহাই থৈছোঁ। আৰু 45 মিনিটমান সময় তেনেদৰে মই কুকাৰটো ল' ফ্লেমত বহাই থ'লোঁ, আৰু আমাৰ কেক ৰেডি হৈ গ'ল। এয়া চাওকচোন, আচলতে মই সৰুকৈ বনাইছিলোঁ যে সেইকাৰণে সৰু হ'ল, এইটো কিন্তু বৰ ধুনীয়া হৈছে, একেবাৰে কোমল হৈছে। চাওকচোন, মই কাটি দেখুৱাম আপোনালোকক, ৰ'ব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, ভিতৰতো ধুনীয়াকৈ সিজিছে। আৰু এতিয়া আমি চাহৰ লগত খাম। এতিয়া মই গাখীৰ চাহ বনাইছোঁ। এয়া আমাৰ চাহ ৰেডি হৈ গ'ল, লগত কেক আৰু বিস্কুট ভুজিয়াই চাহ খাইছোঁ। মাহঁত ঘৰত নাই, মাহঁত ওচৰৰ খুৰা ঘৰলৈ গৈছে। মাহঁতে পিছত খাব। আমি দুজনীয়ে কেক খোৱাৰ লগালগ চাহ বনাই একদম খালোঁৱেই। বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকেও বনাই চাবচোন তেনেদৰে ঘৰত। আমি চাহ খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মাহঁত এতিয়ালৈকে অহাই নাই। আমাৰ দুজনী চাহ খোৱা হৈ গ'ল, আমি এতিয়া বহি আছোঁ। আৰু আমাৰ ভণ্টিয়ে আপোনালোকক কিবা কয়, শুনোচোন আহক কি কয়। হাই গাইজ, আপোনালোক কেনে আছে? আপোনালোকে নবৌ চেনেলটো মৰম দিব, লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদিহে আপোনালোকৰ চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।